নমস্কাৰ আজি 16 নৱেম্বৰ আজি বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস 1952 চনত বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি আৰু সাহিত্য বিকাশৰ বাবে গঠন কৰা হৈছিল বড়ো সাহিত্য সভা আৰু আজি হৈছে বড়ো সাহিত্য সভাৰ 73 সংখ্যক প্ৰতিষ্ঠা দিৱস হুমান্তৰালকৈ আজি বড়োলেণ্ড বিশ্ববিদ্যালয় দুদিনীয়া অনুষ্ঠানৰ হৈতে বড়ো সাহিত্য সভাৰ এই 73 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে আমি দৃশ্যাংশ আপোনালোকলৈ দেখুৱাই গৈ আছো পুৱাৰ ভাগতে বড়ো সাহিত্য সমিতিৰ পতাকা উত্তোলন কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ সুবুং বসমুতাৰীয়ে লগতে বিশ্ববিদ্যালয়ৰ পতাকা উত্তোলন কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিএল আহুজা আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো ছাত্ৰ সাহিত্য সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি বুবুল বড়ো বিশ্ববিদ্যালয়খনৰ একাডেমিক ৰেজিষ্ট্ৰাৰ ডক্টৰ মঞ্জুল বসমুতাৰী আৰু অধ্যাপক ইন্দিৰা বড়োৱে শ্বহীদসকলৰ নামত পুষ্পাঞ্জলি অৰ্পণ কৰে এয়া হৈছে চিৰাং জিলাৰ চিটলিৰ দৃশ্য 73 সংখ্যক বড়ো সাহিত্য দিৱস উদযাপন কৰে চিটলি প্ৰাথমিক বড়ো সাহিত্য সমিতিও চিৰাং জিলাৰ গেণ্ডিৰাম মুকলি খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে বড়ো সাহিত্য দিৱস উদযাপন কৰাৰ লগতে চিটলি প্ৰাথমিক বড়ো সাহিত্য সমিতিৰ 18 সংখ্যক বাৰ্ষিক সভাও অনুষ্ঠিত হয় পুৱাৰ ভাগতে পতাকা উত্তোলন কৰি সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি কবিতা আবৃত্তি চিত্ৰাংকন আৰু আন বহুতো কাৰ্যসূচী অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰে আয়োজক সমিতিয়ে गासिबो गिदिर गावनि गोसोनि रोंनायानो मोनसे रोंगौथि दिन्थिनाय